হেঁপাহৰ ৰঙালী বিহুক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। গোলাঘাটতো চলিছে ৰঙালী বিহুৰ ব্যাপক আয়োজনৰ জিলাখনৰ কমাৰবন্ধাত সকলো ৰাইজ ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰাৰ বাবে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এতিয়া ৰঙালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰু বিভিন্ন কৰ্মশালা বিহু কৰ্মশালাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু ৰঙালী বিহুৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিহু কৰ্মশালাৰ আয়োজন কৰাৰ লগতে তাঁতশালতো ব্যস্ত হৈ পৰিছে শিপিনীসকল। আৰু এই সন্দৰ্ভত গোলাঘাটৰ সংবাদদাতা পংকজ হাজৰিকাই এক প্ৰতিবেদন প্ৰস্তুত কৰিছে, সেই প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছে। চাওঁতে চাওঁতে বহাগৰ বিহুটি আহি অসমীয়াৰ পদূলিমুখ পালেহি আৰু এতিয়া সকলো অসমীয়া ব্যস্ত ৰঙালী বিহুক আদৰাৰ। অসমৰ গাঁৱে ভূঞে এতিয়া কেৱল বহাগ বিহুক আদৰাৰ প্ৰস্তুতি। আৰু বৰ্তমান মই উপস্থিত আছোঁ গোলাঘাটৰ কমাৰবন্ধাৰ গোহাঁইগাঁৱত। আৰু এই কমাৰবন্ধাৰ গোহাঁইগাঁৱৰ অঞ্চলটোৰ ৰাইজে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। কণমানি এইসকল বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। বিভিন্নজন আহি ইতিমধ্যে এই অঞ্চলটোৰ লোকে এই বিহুৰ আখৰাত দেখিবলৈ পাইছে কেনেদৰে এই কণমানিসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। কণমানি ঢুলীয়াসকলেও বিহু নৃত্য প্ৰদৰ্শন কৰিছে। আৰু এই মুহূৰ্তত আমি সমগ্ৰ পেপাৰ শুৱলা মাতত এই সুন্দৰকৈ নাচিছে কণমানিসকলে সামগ্ৰিক দৃশ্য দেখুৱাইছে। আৰু বিহুলৈ যিহেতু মাত্ৰ কেইদিনমান বাকী সামগ্ৰিক এতিয়া সকলো ব্যস্ত হৈ পৰিছে। ঢোলৰ চাপৰত এই সকলো নাচনি এনেদৰে নাচিছে। ভিডিঅ' জাৰ্নেলিষ্ট চন্দন আছে মোৰ লগত। চন্দনেৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এক উখল মাখল পৰিৱেশ, বিহুৰ পৰিৱেশ দেখিছে। আৰু তেওঁলোকে যিহেতু এই অঞ্চলৰ লোকসকলে এই বিহুৱাসকলে বা বিহুৱতীসকলে তেওঁলোকে বিভিন্ন স্থানত বিহু নৃত্য প্ৰদৰ্শন কৰিব, সেয়ে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে। আৰু বিভিন্ন অঞ্চলৰ এই অঞ্চলৰ যথেষ্ট সংখ্যক লোকো ইয়াত আহি উপস্থিত হৈছে তেওঁলোকৰ বিহু আখৰা চাবৰ বাবে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকে আৰু এনেদৰে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে অঞ্চলটো। কিয়নো অসমীয়াৰ অতিকে বাপতিসাহোন এই বহাগ বিহু আহি অসমীয়াৰ পদূলি মুখত পাইছেহি। আৰু এই বিহুক আদৰাৰ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। গোলাঘাটো যেন ইয়াৰ ব্যতিক্ৰম নহয়। এনেদৰে কণমানিসকলেও ঢোল লৈ ঢোলত চাপৰ দিছে, তেওঁলোকে বিহুৱতী নচুৱাইছে। তেওঁলোকে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট চন্দনে। এই সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ আমি। এই গোলাঘাটৰ এই কমাৰবন্ধাৰ দৃশ্য দেখুৱাই আছোঁ। এনেদৰে কাঢ়ি লৈ নৃত্য কৰিছে এই কণমানিসকলে, বিহুৱতীসকলে। সামগ্ৰিক দৃশ্য এয়া দেখিছে। সুন্দৰ এক বিহু নৃত্য প্ৰদৰ্শন কৰিছে এই কণমানিসকলে। আৰু এই কেৱল এয়াই নহয়, বিহুৰ আখৰাস্থলীত সামগ্ৰিক পৰিৱেশ যথেষ্ট সংখ্যক লোক আহি এই আখৰাস্থলী বিহুৰ আখৰাস্থলীত উপস্থিত হৈছে। তেওঁলোকে বিহু নৃত্য সকলো ৰাইজে প্ৰদৰ্শন কৰে, তেওঁলোকে উপভোগ কৰিছে। গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল পুৰুষসকল আহি ইয়াত এনেদৰে সমবেত হৈছে। আমি এই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰে ঢোলৰ চাপৰত মুখৰিত হৈ পৰিছে গোলাঘাটৰ এই কমাৰবন্ধা অঞ্চল। এনেদৰে বিহু নৃত্য প্ৰদৰ্শন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। আৰু এই মুহূৰ্তত আমি এই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। যিহেতু বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু মিলিজুলি মহিলা চৰাৰ পৰা মিলিছোঁ আমাৰ কণ কণ মইনামণিহঁতৰ সৌজন্যত, মানে সিহঁতৰ এতিয়া নলমৰে গজালি গজে তেনেকুৱা সেই আমি সম্পৰ্কতে কণ কণ মইনামণিহঁতক এই প্ৰশিক্ষণটো দিয়া হৈছে। আমাৰ ইয়াত প্ৰশিক্ষক হিচাপে মুকুল বৰা আৰু পৰেশ লিগিৰা ডেৰগাঁৱৰ পৰা আছে তেখেত। আমাৰ এতিয়া 35টা ইয়াত ল'ৰা ছোৱালী আছে, আমাৰ নিজৰে মানে গাঁৱৰে। আৰু এয়া আমাৰ সকলেও আমাক সহযোগ কৰিছে সেই ক্ষেত্ৰত। বিহুটো পাহৰি নাযায়। আৰু ধৰক বিহুৰ যোগেদি সিহঁতৰ এটা সুস্থ মন আৰু এখন সুস্থ সমাজ তৈয়াৰ কৰে। নিশ্চয়কৈ এনেদৰে যাতে নৱপ্ৰজন্মৰ বিহু